Good morning friends. ৰাতিপুৱা আহিলো মানে অলপ কিবা এটা কাম আছিল মানে সো ভাবিলো আজি ৰাতিপুৱা মানে ফুটপাথতে ব্ৰেকফাষ্ট কৰিম সো ৰাতিপুৱা এতিয়া 4:20 হৈছে মানে একদম মানে আজিকালি কম সময়তে ৰাতিপুৱাই যায় সো এতিয়া ব্ৰেকফাষ্ট কৰিম ৰাতিপুৱা হেইফালে সব দোকান লগাই আছে ফুটপাথত সো তাতে আজি ব্ৰেকফাষ্ট কৰিম 4টাত মোৰ সো বহিব দিলে আৰু বহিলো আৰু মোৰ পিছফালে আছে আৰমান মালিকৰ দোকান আমাৰ মানে প্ৰফেশনাল তথা মানে কি একদম জেং বয় আৰমান মালিক তেখেতৰ দোকান পিছফালে আছে আৰু ফ্ৰণ্টতে মানে ফুটপাথৰ দোকানত মই আজি ব্ৰেকফাষ্ট কৰিম সো বন্ধুসকল প্লিজ চাই থাকক মোৰ ভিডিঅ' একচুয়ালি ক'ব গ'লে ফুটপাথৰ দোকানবোৰত একোই নাই 2-300 টকাৰ মানে বয় বস্তু থাকে কিন্তু তেওঁলোকৰ এক্সপ্ৰেছন বহুত ভাল আপোনাৰ 5 ষ্টাৰ 3 ষ্টাৰ হোটেল যিবিলাক আছে বা আমাৰ টাউনীয়া যিবিলাক দোকান আছে বা হোটেল আছে সিহঁততকৈ বহুত এক্সপ্ৰেছন ভাল বহুত সুসন্মানত মানে চাহ একাপ খাব দিলেও দিয়ে ৰাতিপুৱা একদম মানে বঢ়িয়া লাগিছে চাহ একাপ খাই আৰু আপোনালোকক থৈ খাই দিলো সৰি তো মই এইখিনি ক'ব বিচাৰিম যে আমি দুখীয়া মানুহক মানে নিম্ন খাপৰ মানুহক চান্স দিব লাগে পোনপ্ৰথমে যদি আমি সকলোৱে মিলি তেওঁলোকক সহায় কৰোঁ তেখেতে আগবাঢ়িব নিশ্চয় So friends, please like, share and subscribe my channel.